লফা বগৰী আৰু গৰৈ মাছৰ লগত কোনে কোনে খাইছে বাৰু? মই যোৱাকালি দেওবাৰৰ বজাৰ আছিলে, তাৰ পৰা লফা শাক কিনি আনিছিলোঁ আৰু লফা শাকখিনি বাছি ল'লোঁ আৰু বগৰীও লৈ আহিছিলোঁ লগতে। আৰু এতিয়া লফা শাকখিনি ধুই ল'লোঁ। ধুই পেলাই গৰৈ মাছকেইটা জীয়াই থৈছিলোঁ, গৰৈ মাছকেইটা এতিয়া বাছি ল'ম, দুটা বনাম। আৰু বগৰী এয়া লফা শাকখিনি সৰু সৰুকৈ কাটি ল'লোঁ আৰু তাৰপিছতে নিমখ হালধি সানি মাছ দুটা ফ্ৰাই কৰি ল'লোঁ আৰু ইফালে গৰৈ মাছ এটা পুৰিম, মানে সেইকাৰণে এনেকৈ জুইৰ কাষতে দি থৈছোঁ। এয়া ফ্ৰাই কৰিছোঁ। ফ্ৰাই কৰি হোৱাৰ পিছত আৰু মই তাতে কোনো পিঁয়াজ নহৰু নিদিওঁ, অকণমান পাঁচফোৰণ আৰু শুকান জলকীয়া দুটা দি পেলাই মাছ ভজা তেলখিনিতে মই দি দিলোঁ আৰু লফা শাকখিনি দি পেলাই তাত অকণমান হালধি আৰু নিমখ, তাৰ পাছতে অকণমান ভাজি পেলাই বগৰীকেইটা অকণমান পকা বগৰী আছিলে যিহেতু অকণমান পিটিকি দিলোঁ, তেতিয়া অকণমান ভাল লাগিব তৰকাৰীখিনি। সেয়া ধুনীয়াকৈ অকণমান ভাজি লৈছোঁ। তাৰপিছতে অকণমান তেল ওলোৱাৰ পিছত আৰু পানীখিনি দি দিলোঁ।